প্ৰথম কথাটো চাওক যে ডিলিমিটেশ্যন যিখন খচৰা আছিলে, খচৰাখনৰ পৰা এতিয়া চূড়ান্ত পাব্লিশ্ব এইটো এটা সাংবিধানিক প্ৰক্ৰিয়া। এতিয়া আমি যিমান চিঞৰ বাখৰ নকৰোঁ কিয়, এইটো আৰু চিঞৰ বাখৰ কৰিলেও কোনো অৰ্থ নাইকিয়া, কাৰণ অলৰেডি এইটো ফাইনেল হৈ গ'ল। কিন্তু কথাটো হৈছে কি যে এগৰাকী নাগৰিক হিচাপে বা এটা ৰাজনৈতিক দলৰ এজন ব্যক্তি হিচাপে বা অসমৰ এজন ব্যক্তি হিচাপে আমি কিন্তু যদিও ফাইনেল হৈছে, ইলেকশ্যন কমিশ্যনে ফাইনেল কৰিলে আৰু এইটো এতিয়া মানিবই লাগিব, কিন্তু মানিলেও আমাৰ কিন্তু এই ডিলিমিটেশ্যনত সাংঘাতিক ধৰণৰ আমাৰ আপত্তি আছে। প্ৰথম কথাটো যিদিনা কমিশ্যন ইয়াত আহিছিল আৰু তেতিয়া আমি 12টা দলৰ তৰফৰ পৰা যিটো ডেলিগেশ্যন গৈছিলোঁ, আৰু সেই ডেলিগেশ্যনত মই নিজে স্পষ্টভাৱে কমিশ্যনক মই কৈছিলোঁ যে আপোনালোকে ফৰ দি চেক অফ আছাম, অসমৰ জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে এই গোটেই প্ৰচেছটো কেতিয়াও যাতে এটা আইৱাছ যাতে নকৰে আপোনালোকে। কিন্তু আল্টিমেটলি সেইটোৱেই হ'ল আইৱাছে, কাৰণ যিখন খচৰাখনৰ প্ৰায়খিনিয়েই একেদৰে ৰখা হৈছে, মাত্ৰ ক'ৰবাত দেখুৱাবৰ কাৰণে 2-এটা সংশোধন মাত্ৰ কৰা হৈছে, তাৰ বাহিৰে কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। প্ৰথম কথা। দ্বিতীয় কথা যে যেতিয়া খচৰা ওলাইছিল সমগ্ৰ অসমত বিভিন্ন দল মত সংগঠন ছাত্ৰ সংগঠন বিভিন্নসকলে গোটেই ৰাজ্যজুৰি আন্দোলন কৰিছিল, আৰু ৰাজ্যজুৰি আন্দোলন কৰাৰ পিছত যেতিয়া কমিশ্যন আহিছিল প্ৰত্যেকেই স্মাৰক পত্ৰ দিছিল, পৰামৰ্শ দিছিল, কিন্তু সেইবিলাক কোনো ধৰণৰ সেইবিলাকে গুৰুত্ব নাপালে, কোনো ধৰণৰ সেইবিলাক বিবেচনা কৰা নহ'ল। গতিকে অসমৰ মানুহৰ যি আপোনাৰ আৱেগ অনুভূতি, এই গোটেইবিলাকৰ প্ৰতি কেন্দ্ৰ বা কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে কোনো ধৰণৰ গুৰুত্ব নিদিলে। গতিকে এইটো এটা গোটেই ৰাজ্যখনক বা ৰাজ্যৰ জনমতক এইটো এটা তেওঁলোকে দেখকে এইটো উপেক্ষা কৰিছে। কিন্তু অন্য হাতেদি যে এইটো তেতিয়াও ওলাইছিল এই কথা যে এইটো বিজেপিয়ে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত এইটো বিজেপিয়ে কৰিছে বুলি, আৰু ইলেকশ্যন কমিশ্যন বিজেপিৰ বহতীয়া হিচাপে কাম কৰিছে বুলি তেতিয়া বহুত কথা ওলাইছিল, আৰু এতিয়াও সেইটোৱে দেখা গৈছে। কিন্তু এটা কথা ঠিক, হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব খুজিছোঁ, অশোক সিংঘালক আমি সকীয়াই দিব খুজিছোঁ। তেওঁলোকে যিমানে আজি গৌৰৱবোধ নকৰক এইখন ডিলিমিটেশ্যনৰ কপিক লৈ, কিন্তু তেওঁলোকক আমি সোঁৱৰাই দিব খুজিছোঁ যে তেওঁলোকে যি মনত ভাবিছে যে আমি আমাৰ সুবিধাৰ মতে আমি জনগাঁথনি সাল সলনি কৰি আমি জিকিবৰ কাৰণে আমি সমষ্টি ঠিক কৰি লৈছোঁ, কিন্তু তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া এনেকুৱা অৱস্থা হৈ গ'ল অসমত, ভাৰতবৰ্ষত, যে বিজেপিৰ কোনো ঔষধে এতিয়া কাম নিদিয়ে। বিজেপিৰ কোনো ঔষধে বিজেপিক বচাব নোৱাৰে। 8 মাহ সময় আছে, মানুহ মাত্ৰ সেই 8 মাহৰ পিছৰ দিনটোৰ কাৰণে মানুহে মাত্ৰ অপেক্ষা কৰি আছে।